friends, মই বন্দিতা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটা খুবেই হেলদি ৰেচিপি যোনটো হৈছে কাবুলি বুটৰ সালাড। আহকচোন কেনেকৈ বনাই চাওহি। আজিৰ ৰেচিপিটোৰ ইনগ্ৰেডিয়েণ্টছ হৈছে কাবুলি বুট। কাবুলি বুটখিনি মই প্ৰেছাৰ কুকাৰ 2-3টা চিটি লগাই পেলাই ভালকৈ বইল কৰি লৈছোঁ। 1 চামুচ জালুক লৈছোঁ, আধা ফাল নেমু লৈছোঁ, আধা ফাল বিলাহী লৈছোঁ, অলপ গাজৰ ভালকৈ চপ কৰি লৈছোঁ। এয়া মই তিয়ঁহ সৰু সৰুকৈ কাটি লৈছোঁ। এটা পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ। নিমখ আপুনি জোখমতে ল'ব। মই মিঠাতেল লৈছোঁ, আপুনি অলিভ অইলো ল'ব পাৰে। প্ৰথমতে বইল কাবুলি বুটখিনিত তিয়ঁহ দিব, গাজৰ দিব, বিলাহীখিনি দি দিব, পিঁয়াজ দিব, নেমুটোৰ ৰসখিনি দি দিব, জালুকৰ গুড়িখিনিও দি দিব, নিমখ আপোনাৰ সোৱাদৰ মতে দিব। পাতিত অলপ গাজৰ লাগিয়ে থাকিলে মই সেইখিনিও দি দিলোঁ। এতিয়া তেল অলপ দি দিব। এতিয়া ভালকৈ সকলো বস্তু মিলাই দিব। যিমানেই ভালকৈ মিক্স হয় সিমানেই টেষ্টি হয় খাবলৈ। ভালকৈ মিক্স কৰিব। আমাৰ কাবুলি বুটৰ সালাড ৰেডিয়ে হৈ গৈছে আৰু এটা ইনগ্ৰেডিয়েণ্ট আছে, সেইটো হয় চাট মছলা। চাট মছলা দি পেলাই ভালকৈ আকৌ মিক্স কৰি ল'ব। এয়া ৰেডি হৈ গ'ল আমাৰ চিকপি সালাড। আপোনালোকেও বনাব দেই।